খুৰা দেওচোন এতিয়ালৈকে আগফালে জ্বলা জ্বলি কিটা দিব আহক ৰিজাল্টটো পালোঁ ভাল লাগিলে ফাৰ্ষ্ট ডিভিজন পালা বুজিছেনে বেলেগ ভাল লাগিছে বুজিছেনে আমাৰ ঘৰটো ই দিছে নহয় তথাপিতো মই বোলে খাউতকৈ সময় কৰি উলিয়াই পেলাই মই তোমাৰ ওচৰলৈ আহিছোঁ ভাল লাগিলে আপুনি অহাৰ কাৰণে নিজৰ পুতেকৰ ৰিজাল্ট দিছে লোকৰ ঘৰতে চাম থাকিব ঠাণ্ডা পুৰাটো অঁ হেল্ল' অঁ কোৱাইদেউ অঁ তাকে আপোনালোকৰ ল'ৰাটোৰ ৰিজাল্টটো ভাল ন অঁ আমাৰতো ভাল আমাৰ ইয়াৰ 70%। আপোনালোকৰ 80% ন তাকে সেই এইবোৰ পাৰ্চেণ্টেজনো কি আৰু অন্তৰৰ পৰা আশীৰ্বাদ থাকিল দেই ল'ৰাটোলৈ তই ৰাখিছোঁ দিয়ক মই ফোনটো বুজিছোঁ না অকণমান ব্যস্ত আছোঁ মানে অঁ খুৰা আপুনি বহি লওক আৰু লওক তামোল লওক দিয়া দিছা যেতিয়া কিবা খাই লওঁ কিন্তু এটা কথা অঁ তুমি যিটো ৰিজাল্ট কৰিছা তামোলে নহ'ব আজিতো মই ভাত খাই যাম অঁ তোন আকৌ দুপৰীয়াখন আহিছে ভাত খাই যাব আকৌ ফোন আকৌ বাজিল নে দেখিছেনে বাৰু উপায় নাই এডালৰ পৰা হেল্ল' অঁ দাদা অঁ আজি ল'ৰাটোৰ ৰিজাল্ট তাকে বহুত ভাল ৰিজাল্ট কৰিছে 70%। আপোনালোকৰতো কি 84 ন অঁ আজিকালি পাৰ্চেণ্টেজনো কি আৰু হয়নে নহয় পিছৰ এণ্ট্ৰেঞ্চবোৰে অঁ কি আপুনি শুনা নাই জানো আপোনাৰ নেটৱৰ্ক নাই নহ'লে আপোনাৰ ফোনটো বেয়া চাগে মইতো iPhone 11 পৰা কৰি আছোঁ iPhone 11 এই বইটো কেলা ফুটনি মাৰোঁতে যাব দেই অঁ মোৰ কথাটো বেলেগ বেলেগ কি ভিডিঅ' কলিং একচেপ্ট কৰকলা ভিডিঅ' কলিং নেলাগে নেকি মই মানে বৰ ব্যস্ত আছোঁ একো ব্যস্ত নাই কেলা লোককো দি লগাবলৈ আহিছে একেবাৰে গোটেইখন মানে ল'ৰাটোৱে একেবাৰে ভাল ৰিজাল্ট কৰিছে গোটেই একদম গাঁৱৰ মানুহ বৰি খাই আহিছে বুজিছে ঘৰলৈ মানুহ আহিব বুলি লোকৰ ঘৰলৈ এইবিলাক চাহ জলপান খাই আছে বাকী আপোনাৰ ল'ৰাটোৰ ৰিজাল্টৰ কাৰণে মোক বহুত ভাল লাগিছে তাৰ একো ভাল লগা নাই কেলা চব কৈছে বহুত ভাল লাগিছে ভাল হৈছে নে ভাল অঁ কোনোবা এদিন বেলেগ এদিন ভিডিঅ' কলিং কৰিব দিয়া উপায় নাই বুজিছেনে মানুহবোৰৰ পৰা বেলেগ ভাল পাই যায় হয় আপোনাক বহুত ভাল পায় পিছে তোমাৰ পাৰ্চেণ্টেজ কিমান আহিল মোৰ 65 আহিলে 65 মানে বহুত বেয়া পাৰ্চেণ্টেজ আহিছে তোমাৰ বহুত কম নহয় এনেকৈ হ'লে কি হ'ব ভৱিষ্যতে কি কৰিবা কেলা নিজৰ পুচেকতকৈ যদি কাৰোবাৰ পাৰ্চেণ্টেজ বেছি হয় তেতিয়াকৈ পাৰ্চেণ্টেজ ডাঠত নাই এইবোৰ এণ্ট্ৰেঞ্চ এইবোৰ এনেই কিন্তু পাৰ্চেণ্টেজটো বেলেগ ইম্পৰ্টেণ্ট বহুত কম আহিল নহয় এতিয়া মোক কম আহিছে যে এতিয়া কৈছে পাৰ্চেণ্টেজে চব এণ্ট্ৰেঞ্চ একোৱে নহয় আমাৰতো বাৰু 70 টাকাটো বেলেগ তোমাৰ 65 হে তুমি আমাৰটোতকৈ বহুত গাধ মোৰ ল'ৰা গৰু মোৰ ল'ৰা গাধ নহয় কি নহয় চব হয় মই অথনিৰ পৰা তোমাৰ ফোনত ফেকু বনাই শুনি আছোঁ নহয় কোনোবা ল'ৰাৰ যদি পাৰ্চেণ্টেজ তোমাৰটোতকৈ বাঢ়িলে তেতিয়া ক'বা পাৰ্চেণ্টেজনো কি এণ্ট্ৰেঞ্চে আচল এতিয়া মোৰ ল'ৰাটো পাৰ্চেণ্টেজ তোমাৰটোতকৈ কমিল যে সেইকাৰণে কৈছা মোৰ ল'ৰাটো গৰু মোৰ ল'ৰাটো গাধ মই জানিবলৈ বাকী আছে তুমি খোৱাহে অৰকানে তুমি একদম চুকত থাকি বুকত কামোবাবলৈ মানুহ মোক কথা শিকাব গৃহিণী মানুহজনী বহুত কথা নবয়ে যে কি কয় আৰু বাকী পোনাকণ ইয়াৰ পিছত বা তুমি কি ল'ম বুলি ভাবিছা ইয়াৰ পিছত বাইক আৰু DSLR এটা ল'ম বাইক আৰু DSLR সি বাইক লৈ DSLR গৰু গাড়ী লৈ ঘোঁৰা গাড়ী লৈ তাৰ কথা তোমাক কিয় লাগে নহয় মানে ই ভৱিষ্যতে কি পঢ়িব মই সেইটোহে সুধিছিলোঁ ইয়াক তুমি যে লোকক সুধি বুজিছা ভৱিষ্যতে কি পঢ়িব তোমাৰটোৱে কি পঢ়িব ভৱিষ্যতে আমাৰটোৱে ডক্তৰ পঢ়িব নে আমাৰটোৱে ইঞ্জিনিয়াৰ পঢ়িব ইঞ্জিনিয়াৰ ইচোন কমাৰ্চৰ কমাৰ্চৰ হ'ল তাতে কি হ'ল তোমাৰো যেন ডাঙৰ ল'ৰাটোৱে ইঞ্জিনিয়াৰিং পঢ়িছিলে ডাঙৰ ল'ৰাটোৱে ইঞ্জিনিয়াৰ পঢ়িছিল এতিয়া মই কিবা কৈছিলোঁ নাই আপুনি একো কোৱা নাছিলে আপোনাৰ ল'ৰাটোৱে আকৌ ইঞ্জিনিয়াৰিং কৰি MBA কৰিব পাৰে আপোনাৰ ল'ৰাটোৱে আকৌ MBA কৰাৰ পিছত বেংকত চাকৰি কৰিব পাৰে মোৰ ল'ৰাটোৱে আকৌ কমাৰ্চ কৰি পেলাই ইঞ্জিনিয়াৰিং কৰিব নোৱাৰে সৰহকৈ আপুনি মোৰ ল'ৰাটোৱে একদম উন্নতি সহ্য কৰিব নোৱাৰে আপুনি পানীৰ তলত খাই একেবাৰে চুকত থাকি বুকত তামোমা বিধৰ মানুহ আপুনি আমাৰ পৰিয়ালটো উন্নতিয়ে সহ্য কৰিব পাৰে আপুনি ক'ৰবাৰ কথা নি ক'ৰবাত পোৱাই দিছেগৈ মই ইয়াক বেলেগ কথা ফালৰ পৰা মোৰ মানে একেবাৰে গাটো কিবা কিবি লাগি গৈছে একেবাৰে দেই মানে গাটো কিবা লাগিছে আপুনি ব্লাড টেষ্ট কৰক চুগাৰ টেষ্ট কৰক আপুনি ক'ভিড টেষ্ট কৰক আপুনি যদি টেষ্টবোৰটো যদি ছেটিছফাই নহয় তেতিয়াহ'লে পষ্টমৰ্টেম কৰি লওক
পোষ্টমৰ্টেম ই পাগল হোৱা নাইতোন ই ডক্টৰ মানে কি হ'ব ই ডক্টৰ ইঞ্জিনিয়াৰ আপুনি পাগল হোৱা নাইতোন হে এই চবৰ লগত নোৱাৰি আৰু দেই ভাল লাগিলে ভাল লাগিলে তোমাক ৰিজাল্ট বহুত ভাল লাগিলে মই যাওঁ দেই মই যাওঁ কামবিলাক নাম হ'ব নি হ'ব